जारिमिनारि श्री श्री बुरागहाय मन्दिराव सिखावनि साफाय अभियान सिखावा लुथिदों 3 लाख बेसेननिख्रुइबो बांसिन सना रुफाजों लोगोसे नगद रां हरनि निजोम खाबुखौ लानानै सिखावा मन्दिरनिफ्राय रां रुफा सनाजों लोगोसे माखासे बेसादखौबो लुथिदों अदालगुरि जिल्लानि भेरगाव महकुमानि सिङाव थानाय मालमुरानि श्री श्री बुरागहाय मन्दिराव सिखावनि साफाय अभियानखौ फुंनि समाव नुनानै जायगानि सुबुंफ्रा सोमोनांनाय फोरमायदों उनाव बे जाथायनि सायाव जायगानि रायजो राजाफ्रा भेरगाव पुलिसनो खौरां हरो যোৱাকালি আমাৰ এই মন্দিৰত চুৰ সোমাইছিলে এইটো মন্দিৰ হ'ল আমাৰ ওদালগুৰি জিলাৰ একেবাৰে শেষ প্ৰান্তত অৱস্থিত ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বাক্সা জিলাৰ সীমান্তত অৱস্থিত মালমুৰা গাঁৱত শ্ৰী শ্ৰী বুঢ়াগোহাঁই দেৱালয় আজি 500 বছৰ ধৰি 513 বছৰ হ'ল পৰম্পৰাগতভাৱে ইয়াৰ যিখিনি অঞ্চলস্থ ৰাইজ তেখেতসকলে ইয়াত পূজা অৰ্চনা কৰি আহিছে পৰম্পৰাগতভাৱে গতিকে অতি পৰ্যাপৰ বিষয় যোৱাকালি বোধহয় নিশাৰ ভাগত হ'ব আমি গম নাপালোঁ ইয়াত চুৰ প্ৰৱেশ কৰিছে এপাত ত্ৰিশূল পাতেদি মন্দিৰৰ খিৰিকী খুলি তাত প্ৰৱেশ কৰিছে আৰু তাত আমাৰ এই অঞ্চলস্থ ৰাইজে পূজা কৰোঁতে বিভিন্ন ধৰণৰ সোণ ৰূপৰ অলংকাৰ টকা পইচাৰ দাঁত মানে সেৱা কৰে নৈবদ্য আগবঢ়ায় আজি 2015 চন মানৰ পৰা সম্পাদক আৰু সভাপতিসকলে পৰিচালনা সমিতিৰ তেখেতসকলে কোৱা মতে বা পূজাৰীসকলে কোৱা মতে 2015 চনৰ মানৰ পৰাই তাত এইখিনি বস্তু জমা আছিল টকা পইচা আৰু সোণ ৰূপৰ গহনা পাতি এইবিলাক গতিকে আনুমানিক হয় যে আমাৰ সোণ ৰূপৰখিনিত আমাৰ 3 পৰা 4 লাখ টকা ইয়াত মানে চুৰ হৈছে আৰু লগতে নগদ টকা লৈ গৈছে কিন্তু আটাইতকৈ পইতাপৰ কথা হৈছে এইটোৱে যে হিন্দুৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ভাগৱতৰ তাত মানে প্ৰতিষ্ঠা কৰি থৈ দিয়া হৈছিল তাত তাৰ পৰা পাত লুটিয়াই চুৰে তাৰ পৰাও মানে নগদ টকা লৈ যায় এতিয়া গোটেইখিনি গহনা পাতি সোণ ৰূপৰ গহনা পাতিকে লৈ আদি কৰি ফুল লৈ আদি কৰি টকা পইচাকে আদি লৈ কৰি ইয়াত নিশ্চয় 3 পৰা 4 লাখ টকা পৰ্যন্ত হ'ব পাৰে ঠাইটোৰ নাম ঠাইটো মই আগতেই কৈছোঁ ওদালগুৰি জিলাৰ শেষ প্ৰান্তত অৱস্থিত ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বাক্সা জিলাৰ সীমান্তত এইখন গাঁৱৰ নাম হ'ল মালমুৰা আৰু এই দেৱালয়খনৰ নাম হ'ল শ্ৰী শ্ৰী বুঢ়াগোহাঁই দেৱালয় আপোনালোকে আৰক্ষীক জনাইছে ইতিমধ্যে আমি আৰক্ষীক অলপ আগতে ফোন যোগে জনাইছোঁ তেখেতে ইয়াৰ ব্যৱস্থা কৰিম বুলি এটা আশ্বাস দিছে এই যি দেৱালয় এই দেৱালয় কিমান বছৰ হৈছে বৰ্তমান আমি ইয়াত মানে ইতিমধ্যে 2010 চনতে ইয়াৰ অঞ্চলস্থ ৰাইজে বহু ধুমধামেৰে 500 বছৰ প্ৰতিষ্ঠা দিৱস পালন কৰিছে এতিয়া বৰ্তমান যিহেতু 2023 চন গতিকে ইয়াত মানে 513 বছৰ ৰানিং হৈ আছে 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन